ভাৰতবৰ্ষৰ যি অৰ্থনৈতিক অৱস্থা মন্দা বুলি ক'ব খুজিম, কাৰণ যি অৰ্থনৈতিক অৱস্থাত ভাৰতবৰ্ষখন যি বেংক কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি বহুতো চাকৰিজীৱীৰ পৰা আৰম্ভ কৰি বহুতো চাকৰিজীৱীসকলৰ চাকৰি কৰ্তন কৰি আছে। এইখন সপোন দেখুওৱা চৰকাৰে, আজকে দিনৰ চৰকাৰে। কিন্তু এইটো মই ক'ব খুজিম যে এনেকুৱা চৰকাৰ আমাক প্ৰয়োজন নাছিল। আজি যিখন চৰকাৰে আমাক যেনেকুৱাভাৱে লুটি পুটি নি আছে, ভাৰতবৰ্ষৰ জনসাধাৰণৰ টকা পইচা, তাৰপিছত ধন দৌলত, তাৰপিছত চাকৰি বাকৰি এইবিলাক লুটি নি আছে, লুটি নি এইবিলাক আম্বানী আদানীক হাতত অৰ্পণ কৰি আছে। আজি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত যি শিক্ষাক লৈ যি ধৰণৰ ৰাজনীতি চলি আছে, মিডিয়াসকলে যি ধৰণৰ অপপ্ৰচাৰ চলাই আছে, আৰু শিক্ষাৰ ওপৰত যি হ'ব লাগিছিল, যেনেকুৱা ধৰণৰ এখেতসকলক ফেচিলিটিৰ কথা আছিল, আগৰ চৰকাৰে যি ফেচিলিটি দি আছিল, এতিয়াৰ চৰকাৰে বোলে টোটেলি চেঞ্জ কৰিছে। এইটো ইমান দুখীয়া শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী বোলে JNUত পঢ়িবলগীয়া হৈ আছে, কিন্তু এইটো বৰ্তমান সময়ত চৰকাৰে এইটো টোটেলি বণিক গোষ্ঠীৰ হাতত, ধনী শ্ৰেণীৰ হাতত অৰ্পণ কৰিব খুজি আছে। সেইকাৰণে মই ক'ব খুজিম, ভাৰতবৰ্ষৰ গোটেই ছাত্ৰ সংগঠন, ছাত্ৰ ছাত্ৰী, লগতে ইউনিভাৰ্চিটি, কলেজ, স্কুলৰ ছাত্ৰ ছাত্ৰী ওলাই আহিব লাগে। এডুকেশ্যনটো ফ্ৰী কৰিব লাগে, যাতে আমি এডুকেশ্যনত, শিক্ষাত কোনো ধৰণৰ আমাৰ প্ৰয়োজন নহয়, আৰ্থিকৰ প্ৰয়োজন নহয়, যাতে আমি উন্নত শিক্ষাৰ শিক্ষিত হ'ব পাৰোঁ, আমাৰ গুণগত মানদণ্ডৰ শিক্ষিত হ'ব পাৰোঁ। কি কৈ আছে, শিক্ষাৰ নামত ভাৰতবৰ্ষত 40% শিক্ষাৰ নামত বাজেট কৰিব লাগিব, 40%, আৰু সেইবিলাক নকৰি এইবিলাক কৰি আছে কিছুমান ধনী শ্ৰেণীৰ মানুহৰ টকা পইচাবিলাক ফ্ৰী কৰি আছে, তেওঁলোকৰ ঋণ মাফ কৰি আছে। এইটো আমি বিচৰা নাছিলোঁ। এইটো আমি বিচাৰিম, ভাৰতবৰ্ষৰ সমূহ স্কুল কলেজৰ ফিজৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ফেচিলিটি, থকা খোৱা যিবিলাক হোষ্টেল, সেইবিলাক খৰচ কমাব লাগিব। এইটো আমাৰ ৰাজ্য চৰকাৰ, লগতে কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰলৈ আহ্বান থাকিল, যাতে এডুকেশ্যনত টোটেল ফ্ৰী কৰি দিয়া হয়। এইখিনি এডুকেশ্যনটো ফ্ৰী কৰিবই লাগিব, নকৰিলে আমি সমূহ ছাত্ৰ ছাত্ৰী, ভাৰতবৰ্ষৰ ছাত্ৰৰ আমি ৰাজপথত ওলাই গণ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।